নমস্কাৰ, আমাৰ এই ক্ষণবোৰ প্ৰাপ্তি নিৰাঞ্চী এণ্ড মা চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি সৰস্বতী পূজা বুলি ওচৰৰ অংগনবাদী এটালৈ আমাৰ প্ৰাপ্তিক লৈ ওলাইছোঁ। কেনেকুৱা লাগিছে বাৰু আমাৰ প্ৰাপ্তিক আজি? চাওকচোন তাইৰ হাঁহি। অংগনবাদীলৈ যোৱাৰ আগতে মই মোৰ ঘৰত সৰস্বতী মাৰ এনেদৰে অকণমান পূজাভাগ আগবঢ়াইছিলোঁ। এই পূজা মই আগতেও কৰোঁ। যেতিয়াৰ পৰাই মই পঢ়ি আছিলোঁ, মই জনা বুজা হৈছোঁ, তেতিয়াৰ পৰাই মই সৰস্বতী মাক এনেদৰে পূজা কৰোঁ। যিহেতুকে মই সৰুৰ পৰাই সৰস্বতী মাক নিজেই পূজা অৰ্চনা কৰিছিলোঁ, বন্দনা গাইছিলোঁ, সেই শিক্ষাটো মই মোৰ ছোৱালীক দিবও চেষ্টা কৰিছোঁ। তাইক অকণমান সময় অকলে পাটিখনত ভগৱানৰ ওচৰত এনেদৰে বহাই থৈছোঁ। চাওকচোন, এপাহি গোলাপ দিছিলোঁ তাইক মা সৰস্বতীলৈ আগবঢ়াবলৈ। তাই বাৰে বাৰে ফুলপাহ আগবঢ়াইছে আৰু বাৰে বাৰে আনিছে। কি যে মৰম লগা দৃশ্য। যিহেতুকে মই সৰস্বতী পূজাৰ দিনা সদায় সৰস্বতী বন্দনা গাওঁ, সেই পৰম্পৰাটো মই এইবাৰো বৰ্তাই ৰাখিছোঁ। আমাৰ কলিজাজনী মোৰ ওচৰত বহি গান শুনিব পৰা হৈছে। তাইও মোৰ লগতে এনেদৰে বহি মোৰ বন্দনাত ভাগ লৈছে। আমৰাংগাৰ অংগনবাদী স্কুলৰ এয়া সৰস্বতী পূজাৰ অংশ আপোনালোকে দেখিবলৈ পাইছে। এই দুগৰাকী অংগনবাদীৰ বাইদেউ। তেওঁলোকে সৰস্বতী মাৰ ওচৰত চাকি ধূপ জ্বলাই নৈবেদ্য আগবঢ়াইছে। অংগনবাদীটোৰ অৱস্থা অৱশ্যে সিমান বেছি ভাল নহয়, তথাপিও এখেত অংগনবাদীৰ শিক্ষয়িত্ৰী দুলুমণি বাইদেউ। এখেতে আজি মাৰ ওচৰত এনেদৰে প্ৰাৰ্থনা জনাইছে। নমস্তস্যে 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 নমো নমঃ। মই যে এই অংগনবাদীটোলৈ আহোঁ, ইয়াৰ একমাত্ৰ কাৰণ মোৰ কলিজাজনী। কাৰণ তাই এই বৰ্ডখনত লিখি ভাল পায়। তাইৰ কিন্তু বয়স হোৱা নাই, তাইৰ মাত্ৰ 14 মাহেই হৈছে। তথাপিও মই তাইক লৈ আহোঁ। এয়া দেখিছে নহয়, অংগনবাদীৰ সৰস্বতী পূজাৰ খিচিৰিও হৈ আহিছে। সকলোৱে মিলি লগে ভাগে বনাইছে আৰু। এয়া খোৱাৰ যোজা চলিছে, খুৱাই খাইছে, দিয়াই দিছে। অংগনবাদীৰ পৰা অহাৰ পিছৰ মুহূৰ্তবোৰ ভিডিঅ' কৰা নহ'ল। বাৰু যিয়েই নহওক, আহিলোঁ, পূজাও খালোঁ, কলিজাকো লৈ গ'লোঁ। এইখিনি ৰাতিপুৱাৰেই মুহূৰ্ত। সৰস্বতী বন্দনা গোৱাৰ পিছত কলিজে হাৰমনিয়ামটোলৈ এনেদৰে চাই আছিল বাবে এই মুহূৰ্তটো সাঁচি ৰাখিলোঁ। যিহেতুকে এই চেনেলটোৰ নামেই হ'ল আমাৰ এই ক্ষণবোৰ। নাজানো কলিজাক মই মনে বিচৰা ধৰণে মানুহ কৰি গঢ়ি তুলিব পাৰিম নে নাই। যিহেতুকে মানুহ পৰিৱেশৰেই দাস। সৰস্বতী মাৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা, আমাৰ এই কলিজাজনীক যেন তেওঁ সদায় কৃপাৰ দৃষ্টিৰে চায়। আজিলৈ ইমানেই, ধন্যবাদ। যদি আপোনালোকৰ আমাৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল।